হেল্ল' গাইজ পুনৰ এবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ। আজি পুনৰ এবাৰ এটা মজাদাৰ ভিডিঅ' লৈছোঁ, এটা মজাদাৰ টপিক লৈছোঁ যাতে আপোনালোকক অলপ হ'লেও হেল্প হয়। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই দিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইজ। আজি দেখাইছোঁ আপোনালোকক এটা ধুনীয়া টপিক লৈ আহিছোঁ আজি দেখাইছোঁ আপোনালোকক যে আপোনালোকে দেখিব পাইছে যে ডাঙৰ ডাঙৰ লাইনৰ তাঁৰবিলাক যিবিলাক নেকি আমাৰ কাৰেণ্টৰ তাঁৰ থাকে, এইবিলাক নেকেট তাঁৰ, একদম নেকেট থাকে। আৰু ঘৰৰ আপোনালোকৰ ফ্ৰণ্টেদি যিবিলাক নেকি ইলেক্ট্ৰিকেলৰ তাঁৰ যাই থকা দেখিছে, আপোনালোকে যিবিলাক ৱেৰ দেখি থাকিছে, সেই ৱেৰবিলাকত যদি চৰাই চিৰিকটি বা কিবা তেনেকৈ যদি বহি থাকে বা বাদুলি এটা যে লাগিলে যে বাদুলিটো শ্বৰ্ট খাই মৰি যায়, আৰু যে সৰু সৰু চৰাই চিৰিকটিবিলাক পৰি থাকিলে যে তথাপিও যে শ্বৰ্ট নকৰে, আপোনালোকে ভাবে কি কাৰণত শ্বৰ্ট নকৰে। আমিতো সৰুতে শুনিছিলোঁ যে মানে চৰাইবিলাকে কণী পাৰে কাৰণে মানে শ্বৰ্ট কৰে এনেকুৱা বুলি আমি এনেকৈ শুনিছিলোঁ। আৰু কিন্তু মেইন কথাটোতো তেনেকুৱা নহয়, চবকে শ্বৰ্ট কৰিব। কিন্তু এই যে মুৰ্গীবিলাক বা চৰাইবিলাক যে তাতে বহি থাকিলে যে শ্বৰ্ট নকৰে, কি কাৰণত নকৰে, সেই বস্তুটো আপোনালোকক ধুনীয়াকৈ আজি বুজাই দিম বুলি ভাবিছোঁ। তেতিয়াহ'লে ফাৰ্ষ্ট দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। গাইজ আপোনালোকক মই ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকক যিবিলাক ঘৰৰ ফ্ৰণ্টেদি যিবিলাক নেকি লাইনৰ তাঁৰ গৈ থাকে, ইয়াতে যদি চৰাইবিলাক পৰি থাকে, ইয়াতে চৰাইবিলাক পৰিলে মানে এডাল তাঁৰত পৰি থাকে, এডাল তাঁৰত পৰি থাকিলে এনেকৈ আপোনালোকে দেখিব পাইছে সিহঁতক শ্বৰ্ট নকৰে, সিহঁতে আৰামত বহি থাকে একদম মজাকৈ একদম লাইনৰ তাঁৰবিলাকত। আৰু কিছুমানত মেইন ডাঙৰ ডাঙৰ যিবিলাক ট্ৰেন্সমিশ্যন লাইন সেইবিলাকতো বহি থাকে এনেকুৱা তিনডাল থাকে। ইয়াতে থাকে RYB, ৰেড, য়েলো, ব্লু, এনেকুৱা এইবিলাক তাঁৰত ইয়াতে চৰাইবিলাক বহি থাকে, কিন্তু সিহঁতক শ্বৰ্ট নকৰে। যেতিয়া নেকি বস্তু এটা শ্বৰ্ট কৰিবৰ কাৰণে বা শ্বক লাগিবৰ কাৰণে কি কৰিব লাগিব, ছাপ'জ এই বাল্বটো যদি নিউট্ৰেল ধৰ আপোনালোকে ফেজ দিছে ঠিক আছে। যদি ইয়াত নিউট্ৰেল নাপালে এই বাল্বটো নজ্বলে বা এই চাৰ্কিটটো কমপ্লিট নহয়। এই যদি ফেজ দিছে, ফেজ দিয়াৰ ফলত আপোনালোকে নিউট্ৰেল ফেজটো এনেকৈ সোমাই এনেকৈ গৈ এনেকৈ নিউট্ৰেল হয়, এই চাৰ্কিটটো কমপ্লিট হ'ব লাগিব, তেতিয়া বাল্ব এটা জ্বলিব বা যিকোনো ধৰণৰ বস্তু এটা কাম কৰে, বাল্ব বুলিয়ে নহয়। ছাপ'জ এইটো এটা মানুহ ঠিক আছে, এই মানুহটোক যদি শ্বৰ্ট কৰিব লাগে, এই মানুহটোক যে শ্বৰ্ট কৰে, কি কাৰণত শ্বৰ্ট কৰে, যদি আপোনালোকে এই লাইনৰ তাঁৰডালত যদি মানুহটোৱে ধুনীয়াকৈ ইয়াতে টাচ কৰাৰ ফলত কি হয়, যদি ই মাটিত খচি থাকিলে যদি ই ছেফটি প্ৰিকশ্যন নলয়, এনেকৈ হাতেদি এনেকৈ লাইনৰ তাঁৰডাল যদি ফেজডালত লাৰি এনেকৈ হয় ই গ্ৰাউণ্ড হয় মাটিত, মানে সেই চাৰ্কিটটো কমপ্লিট হোৱাৰ ফলত ই শ্বৰ্ট কৰে বা এক্সিডেণ্ট হয়। বা লাইনৰ তাঁৰ এডাল আছে, এই তাঁৰডালত ফেজ এডাল পূৰা লাইন আহি আছে, ভল্টেজ আহি আছে, ইয়াতে যদি আপোনালোকে টাচ কৰে, যদি আপোনালোকে কিবা এটা ধুনীয়া কাঠৰ মানে হাইট টুল এখনত উঠি লয়, বা যদি আপোনালোকে ছেফটি শ্বুজ পিন্ধি যদি সেই তাঁৰডালত ধৰিলে আপোনালোকক একো শ্বৰ্ট নকৰে। আপোনালোকে সেইটো ভাবিব পাৰে, কিছুমানে ইলেক্ট্ৰিচিয়ানক শ্বৰ্ট নকৰে বা আমাক শ্বৰ্ট কৰে সেনেকৈ ভাবিব পাৰে, কিন্তু সিহঁতে ছেফটি প্ৰিকশ্যন লৈ ধুনীয়াকৈ লাইনৰ কাম কৰে কাৰণে সিহঁতক শ্বৰ্ট নকৰে, বা ডাইৰেক্ট লাইফ লাইনডাল টাচ কৰি দিব পাৰে বা লাৰি দিব পাৰে। আমিও পাৰোঁ বাৰু। সেয়া ধুনীয়াকৈ যদি আপোনালোকে জোতা পিন্ধি লয়, ছেফটি শ্বুজ পিন্ধি লয়, লগতে যদি আপোনালোকে অলপ হাইটত যদি এখন টুল বা কিবা এখনত যদি উঠি লয়, তেনেকৈ শুকান টুল এখনত যদি উঠি লয়, তেতিয়া আপোনালোকে যদি এডাল তাঁৰ লাৰে আপোনালোকেও শ্বৰ্ট নকৰে। কিন্তু গাইজ যদি আপোনালোকে বোলে ফেজডালতো লাৰিছে আৰু নিউট্ৰেলডালতো লাৰিছে, দুডালতো যদি আপোনালোকে টাচ কৰিলে আপোনালোকৰ মানে কি ফেজডালেদি সোমাই কিনে আপোনালোকে নিউট্ৰেলডালেদি চাৰ্কিটটো কমপ্লিট হৈ যাব, যাৰ ফলত আপোনালোকৰ এক্সিডেণ্ট হয়, মৃত্যুৰ মুখত পৰিব পাৰে। মেইন কাৰণটো হৈছে, এতিয়া চাওক গাইজ, আমি যদি ফেজ, নিউট্ৰেল আৰু আৰ্থিঙতো মানে এইটো চাৰ্কিট এটা কমপ্লিট হ'ব পাৰে, নিউট্ৰেলতো এটা চাৰ্কিট কমপ্লিট হ'ব পাৰে, বা ফেজ টু ফেজ এটা চাৰ্কিট কমপ্লিট হ'ব পাৰে, যাৰ ফলত নেকি এক্সিডেণ্ট হ'ব পাৰে। যদি আপোনালোকে ফেজটো লাৰি আছে, যদি আপোনালোকে নিউট্ৰেলত টাচ কৰা নাই বা আৰ্থিঙত টাচ কৰা নাই, তেতিয়াহ'লে আপোনালোকক শ্বৰ্ট নকৰে। যদি আপোনালোকে গ্ৰাউণ্ড মাটিত খচি নাথাকে, তেতিয়াহ'লে আপোনালোকক শ্বৰ্ট নকৰে। যদি আপোনালোকে নিউট্ৰেল লাৰি থাকে বা তেনেকৈ শ্বৰ্ট নকৰে। যদি আপোনালোকে ফেজডাল লাৰি নিউট্ৰেল, আৰ্থিং বা মাটিত যদি খচি থাকে, তেতিয়া চাৰ্কিটটো কমপ্লিট হোৱাৰ ফলত আপোনালোকক শ্বৰ্ট কৰিব বা এক্সিডেণ্ট হ'ব পাৰে। ঠিক তেনেদৰে গাইজ, চৰাই এটা যে লাইনৰ তাঁৰ এডালত উঠি থাকিলেও যে ইয়াক শ্বৰ্ট নকৰাৰ কাৰণটো সেইটো, বা শ্বক নালাগে বা নমৰে, তাৰ কাৰণটো হৈছে গাইজ, চৰাইবিলাকক চাব আপোনালোকে এডাল তাঁৰৰ ওপৰতহে উঠি থাকে। যদি সিহঁতেও যদি এই আৰ ফেজডালত যদি উঠি আছে, লগতে যদি সিহঁতে যদি মানে বহুত গেপ থাকে ন তাৰ দুডালৰ মাজত, যিটো নেকি চৰাইয়ে এই দুডালতো একেলগে মানে টাচ নহয়,
বা তাৰ ফলত আপোনাৰ সিহঁতক শ্বৰ্ট নকৰে বা চক নালাগে যদি ইয়াত উঠি কেনে যদি এই ৱাইফেছডালতো যদি সিহঁতে টাচ কৰে দুডালতো একেলগে তেতিয়া সেই যিটো চৰাইক আমি নমৰে বুলি বা কণী দিয়ে কাৰণে শুনিছিলোঁ আৰু এইটো এটা উৰা বাতৰি বাৰু কণী দিয়াৰ কাৰণে সিহঁতক শ্বৰ্ট নকৰে সেনেকুৱা বুলি শুনিছিলোঁ কিন্তু এই চৰাই বা মুৰ্গীটোকো যদি দুডালত যদি এই যিকোনো দুডালত যদি টাচ কৰে বা ফেচ আৰু নিউট্ৰেলৰ মাজত যদি এটা ফেচ নিউট্ৰেল দুডালত যদি একেলগে টাচ কৰে তাকো মানে শ্বৰ্ট কৰিব বা সিও মৰি যাব পাৰে ঠিক তেনেদৰে গাইজ বাদুলি এটা আপোনালোকে দেখিব পাইছে আগতে আমি দেখিছিলোঁ ঘৰৰ ফ্ৰণ্টত যিডাল তাঁৰ থাকে সেইবিলাকত বাদুলি বহুত মৰি থাকে বা লটকি থাকে আমি দেখিছিলোঁ বহুত তাৰ কাৰণটো হয় গাইজ সিহঁতৰ দেনাবিলাক বহুত যিটো দেউকা বুলি কয় সেইটো বহুত ডাঙৰ ডাঙৰ থাকে যাৰ ফলত নেকি এডালত যদি লাগে সিহঁতৰ এনেকৈ পাখি মেলি যাওঁতে এই দুডালতো টাচ হৈ যায় দুডাল টাচ হোৱাৰ ফলত সিহঁতে মৃত্যুমুখত পৰে ঠিক তেনেদৰে গাইজ মানুহ এজনকো তেতিয়ালৈকে শ্বৰ্ট নকৰে যেতিয়ালৈকে আপোনাৰ চাৰ্কিটটো কমপ্লিট নহয় যদি আপোনালোকৰ ইফালে যদি ফেচ সোমাইছে ইফালে নিউট্ৰেল এই নিউট্ৰেল ফেচ এই বস্তুটো ইয়াতে চাৰ্কিটটো এটা মানুহ এটা থাকিল ধৰ চাৰ্কিটটো কমপ্লিট হ'ব লাগিব কমপ্লিট হ'লেহে বস্তুটো মানে শ্বৰ্ট হ'ব বা এক্সিডেণ্ট হ'ব পাৰে চাৰ্কিটটো কমপ্লিট হোৱাৰ ফলত আপোনালোকৰ এক্সিডেণ্ট হয় বা মৃত্যুৰ মুখত পৰে বহুত মানুহ তেনেকৈ মৰা দেখি পাইছোঁ গাইজ ভালদৰে বুজাই দিব পাৰিছোনে নাই নাজানো বাৰু হ'লেও চেষ্টা কৰিছোঁ আপোনালোকে বেয়াকৈ একো নক'ব যদিও মানে ভালদৰে বুজাই দিব পৰা নাই যদিও বুজাই দিবৰ কাৰণে অলপ চেষ্টা কৰিছোঁ মেইন কাৰণটো সেইটোৱে গাইজ মোৰ চৰাই এটাক শ্বৰ্ট নকৰা কাৰণটোৱে হৈছে দুডালত যদি সিহঁতেও টাচ কৰে সিহঁতেও শ্বৰ্ট কৰিব সিহঁতেও শ্বৰ্ট কৰা হ'ব গভীৰকৈ বুজাই দিব যোৱা নাই গভীৰকৈ বুজাব গ'লে আপোনালোকৰ ৰেজিষ্টেঞ্চ কিবা কিবি বহুতবিলাক মানে আপোনালোকক ক'ব লাগিব মই বেছি আৰু দীঘল নকৰোঁ ইমানে আছিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পাইছে বা শিকিব পাৰিলে তো ভিডিঅ'টো চাই যদি অলপ হ'লেও কিবা বুজিলে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই